নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শনিবাৰ আৰু ৰাতিপুৱা শুই উঠি মই গা ধুই আহি গ'লোঁ আৰু আজিৰ পৰা মোৰ পাকঘৰৰ ডিউটি ষ্টাৰ্ট। তো ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো এইফালে মই খোৱাৰ কাৰণে গৰম পানী কৰিলোঁ আৰু এইফালে গাখীৰটো গৰম কৰি আছোঁ। তাৰপাছত গৰম পানী হোৱাৰ পাছত মই পানীটো খাই লৈছোঁ, ত্ৰিফলা আৰু চিয়া চিডৰ পানীটো। তাৰপাছত এইফালে ভাত বনোৱাত লাগিলোঁ আৰু মোৰ ভাত হৈ গ'ল আৰু এইফালে জাতিলাও দি দালি বনাইছিলোঁ আৰু গাজৰ, মটৰ, আলু, বন্ধাকবি দি চব্জি এটা বনাইছোঁ। আৰু মানুহজনেও ৰাতিপুৱা আহি পালেহি গুৱাহাটীৰ পৰা। তো মই এইফালে ঝাৰু মাৰি লৈছোঁ ঘৰটো, তাৰপাছত একেবাৰে মোহাৰি দিছোঁ। আৰু মাহেঁতি কাইলৈ গাড়ীত উঠিব আৰু পৰহি আহি পাব, সোমবাৰে ৰাতিপুৱা পাবহি। তাৰপৰা মই অকণমান শুই লৈছিলোঁ ভাত পানী খাই। তাৰপৰা উঠি স্পীচবিলাক চাই আছিলোঁ। মই স্পীচবিলাক চাই থাকোঁতেনে পটককৈ মানুহজন আহিলে, আহি ৰ'জ দি থৈ গ'লহি, যিহেতু আজি ভেলেণ্টাইন ডে' হয়। তো থেংক ইউ ছ' মাছ ৰ'জটো দিয়াৰ বাবে। আৰু মই এনেও ফুল বহুত বেছিয়ে ভাল পাওঁ বাৰু। তাৰপাছত আবেলি মই ফুল গছখিনিত পানী দিব লৈছোঁ। আৰু মই এইফালে জবা গছটোৰ লগাওঁতে ডাল কেইটামানৰ কাষতে লগাই দিছিলোঁ। এতিয়া দেখিছোঁ ডাল কেইজোপা হৈছে আৰু এই জবা ফুলজোপা 4 দিনৰ পৰা ফুলিয়ে আছে। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।